আছে হেংদাং লোৱা নাই ভলুকা লাওতেই ৰক্ষা নাই একেবাৰে গেৰ নহৰা ফকৰা সদ্যজাত হঠাৎ শুকুৰবাৰৰ পৰা চৰ্চালৈ আহিল ভলুকা বাঁহ ঘৰৰ খুটা মাৰলি জুৱলি বা খৰিচাৰ বাবে ভলুকা বাঁহৰ জনপ্ৰিয়তা আছিল ইয়াৰ মাজতে অভাৱনীয় হাৰত ছচিয়েল মিডিয়াত চৰ্চা লাভ কৰিছে ভলুকা বাঁহে এজনে লিখিছে অসমত ভলুকা বাঁহৰ নিউ ভাৰ্চন মুকলি হয়তো সেয়ে ইমান চৰ্চা আন এজনে আকৌ গুৱাহাটীত ভলুকা বাঁহৰ সন্ধান কৰিছে এধাপ আগুৱাই এজনে কৈছে ভলুকা বাঁহ এতিয়া বাঁহ হৈ থকা নাই ই অসমীয়াৰ আবেগ ই অসমীয়াৰ গৌৰৱ গুৱাহাটীত ভলুকা বাঁহ বিচৰাজনে এই ষ্টেটাছটো চাব পাৰে এও লিখিছে আমাৰ ঘৰত ভলুকা বাঁহৰ এখন বাহনীয়ে আছে যাকে লাগে দিব পাৰি এইটো ষ্টেটাছৰ লাইক কমেণ্ট পাইছে লিখিছে বাৰীত আছে ভলুকা কটা নাই কাটিলে ভলুকা ৰক্ষা নাই এইটো ষ্টেটাছ আকৌ অসম চেৰাই বলিউড পালেগৈ তেওঁ কৈছে সানি দেওলৰ গদ্দাৰ ফিল্মখনৰ দমকলটো গুচাই ভলুকা বাঁহ দিয়া হেতেনো বোলে একেই ছুপাৰহিট হলহেঁতেন আন এজনে কৈছে আছে ভলুকা লোৱা নাই ললে স্কুটিৰ ৰক্ষা নাই এই সকলো দেখি শুনি বিচূৰ্তি হৈ কোনোৱে ফেচবুকৰ পৃষ্ঠাত ভলুকা বাঁহৰ ইতিবৃত্তই লিখি পেলালে আন এজনে কৈছে ফলা বাঁহৰ কোবত বন্ধ পলাল বোলে সেয়া অৱশ্যে ষ্টেটাছ দুটাজনহে বুজিব তিনিচুকীয়াৰ শ্ৰীপুৰীয়াৰ শুকুৰবাৰৰ এই দৃশ্য সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পাছতেই বিপুল জনপ্ৰিয় হৈ উঠিল ভলুকা বাঁহ এজনে কৈছে ভলুকা বাঁহধাৰী বীৰজনলৈ মোৰ অন্তৰৰ অসম ৰত্ন বঁটাটো আগবঢ়ালো ইয়াৰ উপৰি আৰু বহুজনে ভলুকা বাঁহক লৈ বিশ্লেষণ আগবঢ়াই ভলুকা বাঁহক কোনো এখন দৰবাৰত প্ৰতিষ্ঠাৰ বাবে আহুপুৰুষাৰ্থ কৰিছে ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম